পৌৰসভাৰ 110 নম্বৰ সন্মানীয় জ্যেষ্ঠ বিধায়ক বিদ্যা সিং, আমাৰ সন্মানীয় মোৰ কলিগ সন্মানীয় EM সঞ্জয় কিলি, অজিত ইংহি, লংৰি কিশো, আংটং দে, মঙ্গল সিং দে, জিতেন দে, সার্কিউলা ইংটি, অমর সিং কিশোর জিন্দাবাদ, ডক্টর তুলিরাম রোহান জিন্দাবাদ, ডক্টর তুলিরাম রোহান জিন্দাবাদ, বিদ্যা সিং লেং জিন্দাবাদ, হিমন্ত মাহাতো জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। বিশেষকৈ ক'বলগীয়া নাই, আমাৰ চকুতে আছে। আৰু ধনশিৰি সমষ্টি বিশেষকৈ আগত মই LIC ইলেকশ্যনত এইখিনি লগে আহিব পৰা নাছিলোঁ। 8 দিন মাত্ৰ মই 8 দিন ভালকৈ কেম্পিং কৰিবলৈ সময় পাইছিলোঁ। হেমাৰী গাঁও আগত এই হেৰিটো মেইন ৰহাং গাঁও ওচৰত আহিছিলোঁ, তাতে কেম্পিং পাতিছিলোঁ। তাৰপিছত মই আজি প্ৰথমবাৰ আহিছোঁ। Kacika army ke hamlo pulang te barikha ke palo pulang te claim ji asayang deng ke cheng si ke hola mati pung pen dak hemari bela pen mensing roharo toar niliti ar bek popusna jamban lam jaga jogi ba jokche pokara sala soni kan sina jam thegam po muni gela ingraji nikan muni par pela la soni kan mongsi tangbek po jogi ba jokche nan than the hala ro sar ke hai tum sarkar ke amra tum pin pura lo nan pilo lasi laso TCRF ke dake nile tum ribinu len bonai polong le pota inglo so tum manan ke ake join nan pipodon na যোগদান কাৰ্যসূচীটো প্ৰথম দ্বিতীয় আৰু আজিটো তৃতীয় ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ জইনিঙৰ প্ৰায় 5000কৈ অধিক APSLC বিশেষকৈ APSLC আৰু কংগ্ৰেছ আৰু ASC যোগদান কৰিছে। আজিও 500কৈ অধিক পৰিয়ালে, ইয়াতো খালি আমাৰ বিজেপি পৰিয়াল অলপ কম আছে, কিন্তু ইয়াৰ আজি যোগদানৰ পৰিয়ালবিলাক আহিছে। 500কৈ অধিক বিশেষকৈ APSLC আৰু সভানেত্ৰী সম্পাদিকা আৰু সম্পাদক সদস্যবিলাক কমিটিবিলাক গোটেইখিনি ইয়াত আজি যোগদান কৰিছে। লগতে SGCও ইয়াত আছে। এই গোটেইখিনি আজি মিলি 500কৈ অধিক 500কৈ পৰিয়ালৰ অধিক আজি APSLC আৰু SGCৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে। গতিকে বেলেগ কাৰ্যসূচী নাই। ইয়াৰ মানুহে বহুত দিন পৰা ইয়াত বসবাস কৰিছে। ইয়াত DCRF টো ৰিজাৰ্ভ ফৰেষ্ট কৰিব লাগে, ৰেভিনিউ লেণ্ড কৰিব লাগে। এইটো আমি এজ পাৰ ফৰেষ্ট প্ৰটেকশ্যন এক্ট মতে, ফৰেষ্ট প্ৰটেকশ্যন ৰাইট এক্ট মতে আমি সেইটো ৰেভিনিউ লেণ্ড কৰিবৰ কাৰণে মই আজি ঘোষণা কৰিছোঁ। লগতে ইয়াত ৰাস্তাটো অৱস্থা বেয়া। সেই ৰাস্তাটো এই বাৰিষা পাল হ'লে 2 মাহৰ পিছত বা 3 মাহৰ পিছত এই ৰাস্তাটো এটা ধুনীয়া ৰাস্তা, পেৱাৰ ব্লক ৰাস্তা নহ'লে ব্লেক টপিং ৰাস্তা এইটো হ'ব। পেৱাৰ ব্লক নহ'লে ইয়াত ব্লেক টপিং। আৰু 3 নম্বৰটো ইয়াত অপেন ষ্টেজ লাগে বুলি সেই অপেন ষ্টেজটো মই ঘোষণা কৰিছোঁ। এইটো অপেন ষ্টেজ আজি হৈ যাব। 4 নম্বৰ তেওঁলোকে আপত্তি কৰিছে, ইয়াত অংগনবাদী চেণ্টাৰ লাগে বুলি কৈছে। এই অংগনবাদী চেণ্টাৰো মই ইয়াত দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। গতিকে আজি ইয়াত বেলেগ নাই, বিশেষকৈ APSLC দলবিলাকত যোগদান কৰিছে। ইয়াৰ পিছত নেক্সট এতিয়া সেই সমষ্টিটো তিনিবাৰ হৈছে কাৰ্যসূচী যোগদান কাৰ্যসূচী। নেক্সটটোতো আপুনি একক ফৰকান্থি 3বাৰ হ'ব যোগদান কাৰ্যসূচী। আৰু আমৰেং কনষ্টেঞ্চ এইটো মাহতে আমৰেং কনষ্টেঞ্চি প্ৰায় 5000কৈ অধিক তলৰ ছাইডত বিশেষকৈ কংগ্ৰেছ আৰু APSLC আৰু তাৰ কাৰ্বি আৰু বিহাৰীয়ে যোগদান কৰিব। তাত প্ৰায় 5000কৈ অধিক আমৰেং কনষ্টেঞ্চি যোগদান কৰিব। 3বাৰ যোগদান কাৰ্যসূচী হ'লে আৰু এবাৰ পৰা 4বাৰ হ'ব আমৰেং কনষ্টেঞ্চি।
এনেধৰণৰ হামৰেন সমষ্টিত মহৰ সিং টিমুং ডাঙৰীয়াই প্ৰত্যেক লোকেল কমিটি এৰিয়াত যোগদান কৰি আহি আছে। মই 2টামান জায়গাত মই যোগদান কৰি কাৰ্যসূচীতে মই অংশগ্ৰহণ কৰিছোঁ। এবাৰ আকৌ হামৰেন সমষ্টিটো এইটো মাহতে প্ৰায় 1000কৈ অধিক মানুহে পৰিয়ালে এতিয়া যোগদান কাৰ্যসূচী হ'ব। বিজেপি দলক শক্তিশালী কৰি গৈছে। বিজেপি মানে ৰাইজে ওলাই আহিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিটো দুখীয়া দুৰ্যোগ সীমা ৰেখাৰ পৰিয়ালবিলাকৰ অৰুণোদয় স্কিমৰ আঁচনি দিয়াৰ পৰা আৰম্ভ কৰি বিনামূলীয়া ৰেচন কাৰ্ডত 3 মাহত একেলগে বাৰিষা দিনত এইটো 3 মাহৰ কাৰণে চাউল বিনামূলীয়া দিয়া হৈছে। যিটো নেকি চেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে এজন সদস্যা 10,000 কৰি 10জন থাকিলে 1 লাখ টকা এইটো দিয়া আঁচনিৰ পৰা আৰম্ভ কৰি বিনামূলীয়া চাইকেল বিতৰণ কৰা, বিনামূলীয়া স্কুটি বিতৰণ কৰা, বিনামূলীয়া ইউনিফৰ্ম বিতৰণ কৰা, বিনামূলীয়া বুকছ দিয়া, মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকৰ 1000 তেওঁলোকৰ একাউণ্টত সোমাব, হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁলোকৰ একাউণ্টত 2000 সোমাব, BA পাছ কৰাৰ পিছত গ্ৰেজুৱেট পাছ কৰাৰ পিছত তেওঁলোকক 50,000 টকা পাব একেলিন হাইজৰ। তেওঁলোকৰ চাকৰি নোপোৱা যিটো গ্যাৰাণ্টি এবছৰৰ কাৰণে বা ইউনিভাৰ্চিটিৰ যিটো এডমিশ্যন ল'বৰ কাৰণে তেওঁলোকৰ কাৰণে 50,000 টকা দিম বুলি তেখেতে ঘোষণা কৰিছে। সেই গোটেইখিনি মানুহে গম পায়। আৰু কাৰ্বি আংলংটো আপোনালোকে জানে ইয়াত স্থায়ী শান্তি হৈছে, কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই। সেইটো কাৰণে ৰাইজে ভাল পাইছে, ওলাই আহিছে।